নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেল সুই ৱাৰগবলৈ স্বাগতম জনাইছোঁ। আজি আমি বহুত ধুনীয়া জেগা এটালৈ গৈ আছোঁ। ক'লৈ গৈছোঁ দেখিলে গম পাব। তাত গৈ মেলি যেতিয়া দেখাম তেতিয়া গম পাব। থাম্বনেইলটো চাই নিশ্চয় গম পাইছে চাগে। আমি গৈ আছোঁ এতিয়া ৰাজগড়লৈ। ৰাজগড়ৰ পৰা যাম আমি সেই ঠাইখনলৈ। ৰাজগড়তে বাইকখন থৈ পিনে যাম। ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। পালোহি জেগাডোখৰ। ওপৰলৈ উঠি আহিছোঁ এতিয়া। টোটেল আছে 1455টা ষ্টেপ। তাৰ আধাও চাগে অহা নাই। বহুত ভাগৰ লাগিছে। সেই অলপ ৰৈ দিলোঁ ইয়াতে মাজতে। মেইন জেগা বহুত ওপৰ। তালৈ যাম এতিয়া। অলপ ৰেষ্ট লৈ লৈছোঁ। ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। এইডোখৰ ঠাই যিডোখৰ ঠাইলৈ বুলি যে আমি আহিছিলোঁ আৰু জাষ্ট আহি পাইছোঁ। বহুত দূৰ খোজকাঢ়িলোঁ, ভাগৰো লাগিছে। আহি ইয়াতে অলপ পানী চানী খাই কেনে ৰৈছোঁ। এতিয়া বতাহো মাৰি আছে, ভাল লাগিছে। যিহেতু গৰমত আহিছিলোঁ, বহুত ভাল লাগিছে। তথাপি এটা ভয় হৈছে যাতে বৰষুণ নিদিয়ক। যদি বৰষুণ দিয়ে আজিতো ভিডিঅ' কৰিব নোৱাৰিম। তথাপিও চেষ্টা কৰিম ভিডিঅ' কৰিবলৈ আৰু জেগাডোখৰ বিষয়ে আজি আপোনালোকক জনাবলৈ। সেই ভিডিঅ'টো আগলৈ চাই থাকক আৰু এনজয় কৰক।
সো ভিডিওটো দেখিলেই ইমান ওপৰলৈ কষ্টত খোজকাঢ়ি মেলি আহিলোঁ আৰু আহি পাওঁতে বৰষুণ দি দিলে। সো বৰষুণৰ কাৰণে আমি বহুত সময় ইয়াতে ৰখিবলগীয়া হ'ল। এতিয়া বৰষুণটো অলপ এৰিছে যদিও চিপচিপকৈ দি আছে, একেবাৰে এৰা নাই। সো তথাপিও মই সেই চিপচিপকৈ দিছে যদিও মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ' কৰিলোঁ দুটামান। দেখিলেই ইয়াত এটা দেৱী মন্দিৰ আছে বহুত পুৰণা, আৰু এটা ৰেষ্ট হাউচ আছে, সেইটো লিখা আছে দেওহালী আই থান ৰেষ্ট হাউচ বুলি লিখা আছে। আৰু তাৰ ওচৰতে এটা নতুনকৈ বনাই আছে চাওচেং ৰেন। আৰু চাওচেং ৰেনটো কি হয় আপোনালোকে চাগে জানেই, আৰু যদিও নাজানে মই কৈ দিছোঁ। চাওচেং ৰেনটো হৈছে আহোমৰ আমাৰ পূৰ্বপুৰুষ যিসকল আছে তেওঁলোকক এই চাওচেং ৰেনৰ ভিতৰতে পূজা আৰাধনা তেওঁলোকক কৰা হয়। তাতে এখন চাইনবোৰ্ড আছে, আপোনালোকে যদি ইয়ালৈ আহিছে নিশ্চয় দেখিছে চাইনবোৰ্ডখন। আৰু চাইনবোৰ্ডখনত লিখা আছে কেপিটেল টিপাম বা ৰাজধানী টিপাম। বহুতে চাগে কনফিউজ হৈ আছে যে যিহেতু আমি পঢ়িবলৈ পাইছিলোঁ প্ৰথম ৰাজধানী চৰাইদেউ বুলি। হয়, আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউ হয়। অস্থায়ীভাৱে প্ৰথম ৰাজধানী টিপাম আৰু স্থায়ীভাৱে প্ৰথম ৰাজধানী চৰাইদেউ। চ' আমি এতিয়া এই ঠাইখনৰ পৰা ওলাই দিছোঁ, যিহেতু বহুত দেৰি হ'ল আৰু বৰষুণৰ কাৰণে বহুত দেৰি ইয়াত ৰখিবলগীয়া হ'ল। সেয়ে ঘৰ পাওঁতে চাগে বহুত দেৰি হ'ব। আৰু আজি ফেচটো বেছিকৈ উলিয়াব নোৱাৰিলোঁ কাৰণ বৰষুণত তিতি পুৰি একেবাৰে অৱস্থা নাই। চ' সেইকাৰণে ফেচটো বেছিকৈ নেদেখালোঁ। একো নাই, নেক্সট টাইম দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো এতিয়া সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় আই অসম।